নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু যাৰ যাৰ ভাল নহয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলোৰে মংগল হওক, সকলোকে কুশলে ৰাখক। তো বলক আজি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। মানে আজি ৰাতিপুৱাৰ পৰা বৰষুণ গম পায়নে? কি ক'ম আৰু, এতিয়া গা চা ধুই আহিলোঁ মানে কাম চামটো একো নহ'বই চাগে, গোটেই বৰষুণে দি আছে। মানে আলহী আছিলে যে, তো যাবগৈ বোলে সিহঁতি। মোক কৈছোঁ বৰষুণ দি আছে নালাগে এতিয়া যাব, পিছত যাবলৈ কৈছোঁ। এতিয়া যাবগৈ বোলে, পানী উলিয়াইছে আৰু হৈ আছোঁ। এই পকা ধানবোৰৰ ওপৰতনো কেলৈ বৰষুণ দিব লাগে বাৰু? কৈছোঁ মই ফোন কৰিছিলোঁ, ফোন ৰিচিভ নাই কৰা নে, গম পাই নাই মেঘটোৱে কেলৈ বৰষুণ দিবলৈ কৈছোঁ, সুধিবলৈ ফোন কৰিছিলোঁ, নাই ৰিচিভ নকৰিলে। এইবোৰ চাওকচোন, ধান আছে ইয়াত এনেকৈ থৈ দিয়া, সেইখিনি মাৰি হ'ল বাৰু, খেৰহে। আকৌ কিছুমান মানুহৰ আমাৰ এইফালে পথাৰতো আছে ধান আনিবলৈ, এইবোৰতো থাকিলেই। এতিয়া কি কৰে আৰু, বতৰে ধান পায় নে নাপায় মানুহে। এইকেইজনী ভাত লৈ আছে, এই পংখী বাইদেউ, এই আম টেঙা এদি যাবগৈ বোলে। নেলাগে কৈছোঁ, এতিয়া বৰষুণ দি আছে যে। আজি পিছে বৰষুণটো চবফালে দি আছে ন? অঁ, চবফালে আকৌ বৰষুণ নিদি গাখীৰ দিব নেকি ক'ৰবাত? বৰষুণৰ বিষয়ে কিবা এটা কৈ দিয়ক। গম পাইছা নহয় নিজে। সেই মাহীক আকৌ সুধিলোঁ, গম পাইছা নাই? চবফালে বোলো বৰষুণে দি আছে ন? অঁ হয় পায় বোলে। অঁ, বৰষুণ নিদি আকৌ গাখীৰ দিব নেকি ক'ৰবাত? ভাতটো ফাইনেলি পাৰিলে, তো খাই লওঁ আৰু। বৰষুণটো এৰা আশা দেখাই নাই, তো চাওঁ কি হয়, কি কৰিব পাৰোঁ কি নাই, তো দেখুৱাওঁ আপোনালোকক, চাব আৰু ভিডিঅ'টো। A few moments later. তেতিয়া গাইছ বুলি কৈছোঁ, বেয়া নাপাব দেই। ভাতটো খাই লওঁ আৰু, ভাত দি আছে। আজিতো নিৰামিষে, চাটনি, গাজৰ, বিলাহী, জলকীয়া, আদা, এইফালে লাই আছে, আকৌ এইফালে কি আলু, গাজৰ এনেকৈ ভাজি, ইয়াক খৰিচা, বাঁহগাজ আপোনালোকে কেনেকৈ মাতে এইটোক জনাব দেই। আমি আৰু খৰিচা বুলি কওঁ। সেই খাই আছে দেখিছে নাই, দিছে আজি সেইটো নিৰামিষ ঘৰলৈ যাব বোলে। চবফালে আজি বৰষুণ দি আছে কৈছোঁ, একোৱে মাত চাত নেমাতে। 2 hours later. তো ভাত পানী খাই হৈ গ'ল। আমাৰ ফালে মানে এইটো ফটককৈ অকণমান ডাঙৰ চাইজৰ সৰু ল'ৰা এটা আহিলে। এইটো কিবা পাহৰি লওঁ। এয়া সৰু ল'ৰা, ডাঙৰ চাইজৰ সৰু ল'ৰা, চাইজটো ডাঙৰ দেখিছে নাই? ইমান ঠাণ্ডাখনত চোলা তোলা নিপিন্ধে। ৰাইজসকল, এইবোৰৰ মাজতে ধেমালি চেমালিটো চলিয়ে থাকিব। আমাৰ ঘৰত কেঁচুৱা এটা জন্ম হ'ল নহয়, আপোনালোকক দেখুওৱা হোৱাই নাই, বলক দেখুৱাম। এই তোক নাই দেখা ৰ। এইটো নামটো কৈ দে, নামটো কৈ দে, আগুনি কৈ দে, হেল্ল' কৈ দে, হেল্ল' গাইজ কৈ দে, হেল্ল' গাইজ। কি খবৰ আপোনালোকৰ? মাইকী নামটো বোলে আঘোণি বোলে। সেইদিনাখন দিলোঁ আমি, তাক কচুডাল পতা নহ'ল আৰু, বতৰ বেয়া যে, কিন্তু বৰষুণ দি আছে। A few moments later. বৰষুণটো নেৰাই হ'লেও আজি কি যে হ'ব কৈছোঁ নহয়, দিনটো কি যে ভুল কৰিলোঁ মই জীৱনত। বৰষুণ নেৰাই হ'ল তাই, বগীচোৰ পৰাই আহোঁগৈ, বৰষুণ দিছে তাইক চাই আহোঁগৈ, দানাও দিব লাগে বোলে, দি চাই আহোঁগৈ আপোনালোকক। বহুত বগী খাই তেতিয়াই দেখুৱা, বহুত দিন হ'ল নাই, এতিয়া আকৌ নাই দেখুৱা। আজি চাই আহোঁগৈ কিমান ডাঙৰ হ'ল। এইজনী
ঐ এইফালে চা এইফালে চা মই এইফালে চা দে নামটো মনত থাকিছে নাই তোৰ বগী বুলি হে বগী নামটো ক দে সেই লাষ্টটো ভগাই নাই আপোনালোকক যে এদিন সেই নামটো ক'বলৈ কৈছিলে লাষ্ট কৰিছিলে যে সেই লাষ্টটো তাই যোৱাই নাই গাৰ পৰা বেলেগ লাষ্ট A few moments later. সেইদিনাখন সোধা কথাটো কোৱা আকৌ মই তোমাক পথাৰত যে প্ৰশ্ন এটা সুধিছিলোঁ যে ইমান পাহৰি থকা নে মই সুধিলে বেছি কথা পাই থকা কি কণীত বহিব পাৰে কৈছিলোঁ মই শিকি গ'ল ঘপকৈ সুধিলে মই কোন সুধা বহুত দিন হ'ল নিজেহে নাই কোৱা উকনি কণীত বহিব পাওঁ মানুহ বহিব পাৰে নেকি কি কণী বহিব পাৰে ক'ব লাগে অঁ কওক কওক এই কিছুমানে যে ঘৰৰ ওপৰত কি থাকে বাৰু ওপৰত বা এনেকৈ থিয়েটাৰ চেটাৰ চাবলৈ গ'লে চিনেমা হল টল থাকিলে মানে কি থাকে বাৰু বেলকণি বৰ মজা হাঁহি মাৰিছ কেইটকীয়া হয় বেলকণি থাকে মাহী আহিনে কৈ দিলে মানে বেলকণিটো নাজানে শনিনে কৈছা হেনো জানি 2 hours later. এতিয়া অকণমানি ল'ৰাটো যায়গৈ ন আকৌ আহি থাকিব মাজে মাজে আহি থাকিব দিনটো 10 বাৰ আহিব পাৰা যাবলৈ ওলালে এগৰাকী গ'লেই মাহী ৰ'বলৈ সময় নাই মানে গাড়ীখন আহিলে বৰষুণ দি আছিলে যে সেইটো কাৰণে বোলে অট'তে যাওঁগৈ বোলে যাবগৈ এতিয়া চাহ খাই যাওক সেই সেইখন দেৰি ৰখিবগৈ আৰু যামগে কৈছিলো নহয় তালৈকে যাবগৈ বাৰু খালি এই দোকানৰ মুখত ৰৈ দিব চাগে নহ'লে চাগে ঘৰত মুখত ৰখিব চাহ হ'ল জানো হ'ল একদম হেনো জানি নিৰন্তৰে কুকুৰে তো গাইছ আলহী গ'ল চাহ তাহ খাই তো এতিয়া মানে বৰষুণটো অকণমান পাতলাইছে কাম এটা কৰোঁগৈ বুলি ভাবিছোঁ কি হয় অকণমান দেখুৱাম আৰু আপোনালোকক যদি কৰা হয় চাই থাকিব A few moments later. তো গাইছ কাম এটা কৰিম বুলি কৈছিলোঁ যে বৰষুণ এৰিলে মানে এৰিলে তো কৰি আছোঁ লাহে লাহে মানে কামনো কি আৰু খেতি কৰিছিলোঁ বুলি কৈছিলোঁ যে সেয়া গৈছোঁ সোমাই বাঢ়িলে এইফালে তো আলুকেইটা দি দিওঁ বুলি ভাবিছোঁ বতৰটো ভালেই সোনকালে গজালি মাৰিব গজালি মানে ডাঙৰ হ'ব গজালি মাৰি থৈ আছে তো চাই থাকক আৰু কটা আলুখিনি ক'ত দিলি হা কটা আলুখিনি ক'ত দিলি নাই দিয়া কটা আলুখিনি কোলা নিমখ ঢালিছে কোলা নিমখ 2 hours later. তো গাইছ গুচি আহিলোঁ বাৰীবা মানে বৰষুণটো আকৌ আহি গ'ল ঠাণ্ডাও লাগিলে সেইটো কাৰণে নকৰিলোঁ আজি বাদ দিলোঁ আৰু যিমান পাৰিলোঁ কৰিলোঁ এতিয়া গা পা ধুই আহিলোঁ ঠাণ্ডা লাগিছে তো কাম চাম নহ'ব চাগে আৰু কিনো কাম কৰিব এনেকুৱা বতৰত ঠাণ্ডা লাগিছে এতিয়া ভিতৰত সোমাই থাকিম আৰু ধুনীয়াকৈ তো ৰাইজসকল মানে কাপোৰ লগত সোমাই আছিলোঁ ঠাণ্ডা লাগিছিলে যে বিচনা এটা মোবাইলটোপি দি আছিলোঁ বংশীয়ে আকৌ বস্তু এটা বনাই আনি দিলে খাবলৈ খাই লওঁ এয়া মেগী তেল চেল নাই মৰা বোলে বইল কৰি বনালে ভাজিলে আৰু বইল কৰিলে ভালে লাগিছে খাই লওঁ দেই তো ৰাইজসকল আজি ইমানখিনিয়ে আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই